আৰম্ভ কৰোঁ বলক। দবাই দিলো দেখিছি নে কি হৈ গ'ল এয়া একদম ভিতৰলৈকে সোমাই গ'ল। এটা প্ৰতিযোগিতা অহা আছে খুৰা কেইমিনিট লাগে ফালিবলৈ। মেচিনটো বেয়া গতিকে অকণমান সময় লয়। হৈ গ'ল সেইটো থাকিলে অকণমান হৈ গ'ল আমাৰ নাৰিকল গুচাই। এতিয়া আৰম্ভ কৰিম নাৰিকল চাটনি। ধুনীয়াকৈ মছলা এটা পাই লৈছোঁ, দুফাল দুফাল কৰি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত এতিয়া মটৰ মছলা কৰি আমাৰ মেচিনটো চালু হৈ গ'ল। এতিয়া খুৰাই এয়া নাৰিকল আমাৰ এতিয়া এটা সময় পিঠাগুড়ি কোনে এটা মিক্সাৰ মেচিনত এয়া নাৰিকল মিক্সাৰ মেচিন দিব লাগিব। তাৰপিছত আৰু ক্ৰীম অলপ ফেৰাব আপোনালোকে। তাৰপিছত দিব এইটো ভজাবুট, এয়া এইটো ভজাবুট দিব। ভজাবুট 4-5 মিনিট বাদাম দি হৈ গ'ল। আৰু ল'ম এতিয়া বাদাম ল'ম। বাদাম লোৱা হৈ গৈছে। এয়া বাদাম অলপ অলপ খাই ভাল লাগে, বহুত টেষ্টি হয়। তাৰপিছত অলপ পানী দিম। অলপ পানী দিব, পানী দি দিলে নহ'ব, অলপ পানী দিব লাগিব, তেতিয়াহে বস্তু ভালকৈ মিক্সিং হ'ব। পানী দিব লাগিব, চাটনি বনাব লাগিব। তিনিবাৰ বনাব লাগিব। মানুহ দি আছে গামলাটো ওলালে একবাৰ হৈ গ'ল। তাৰপিছত চাই ল'ব বাকীখিনি চাই ল'ব আপোনালোকে। ঠাণ্ডা আছে যে মোৰ সেইটো পিছ কৰি পিনি জেকেট চেকেট পিন্ধি আছে ধুনীয়াকৈ। আমাৰ পুৰা গৰম মানুহ। আমাৰ নাৰিকল বাদাম আছিলে ভজাবুট হৈ গ'ল। তাৰপিছত এতিয়া আমি লৈ আহিছোঁ নাৰিকল বাদাম চব আছে। নিমখ দিব লাগিব, নাৰিকল চাটনিত নিমখ দিব। এনেকৈ এতিয়া আমি অলপ সৰহকৈ দিব লাগিব, যিহেতু সৰহকৈ অলপ লৈছোঁ চাটনিটো। নিমখটো মই এবাৰ অলপ দিছিলোঁ, দিছিলে আগতে এবাৰ দিয়া হ'ল, এতিয়া অলপমানকৈ দিম। অলপমানকৈ দি দিছোঁ এইটো। লগতে জলকীয়া লৈ ল'ম কেইটামান, চাটনিত দিবলৈ কাৰণে জলকীয়া, ৰঙা জলকীয়া লৈ লৈছোঁ। জলকীয়াখিনি অলপ ধুনীয়াকৈ মিহি মিহিকৈ কাটিব লাগিব। কটাই আৰু হৈ গ'ল, জলকীয়া ৰেডি হৈ গ'ল। শুকান জলকীয়া গৰম কৰি ল'ব এনেকৈ, গৰম কৰি লৈছোঁ। তাৰপিছত আমি দিম ইয়াত এতিয়া সৰিয়হ দিম আমি ইয়াত। এয়া দুটা সৰিয়হ আমাৰ হৈ গ'ল। এতিয়া নাৰিকল চাটনি ঢালি দিম। চব ধুনীয়া আছে। জলকীয়া, সৰিয়হ গুটি,
তেল গোটা সৰিয়হৰ লগত তেল মাৰি এয়া হৈ গ'ল ৰেডি আমাৰ চাটনি। কেতিয়াবা বনাই খাই চাব, বহুত টেষ্টি হয় খাবলৈ।